হে দোস্ত ৱেলকাম বেক টু মাই চেনেল নাফিজ ব্লগ তো গাইজ আজি মানে শনিবাৰ আছিল মই স্কুল নগ'লোঁ মানে যিটো মানে এক্সাম আহিছে তো আজি মই ষ্টাডি ভিডিঅ' বনাম বুলি মই ভাবিছোঁ মানে মই আজিৰ দিনটোত মই 8-9 ঘণ্টা মানে পঢ়িবলৈ মই চেষ্টা কৰিম আৰু কেনেকৈনো পঢ়োঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰি দেখাই দিম আৰু উঠাত বাৰু দেৰি হ'ল খুব আৰু টাইম আপোনালোকৰ প্ৰায় 10:27 হ'ল তো উঠাত বহুত বেছি দেৰি হ'ল তো তথাপিও একো কথা নাই আজি শনিবাৰ তো আজিৰ দিনটোত মই 8-9 ঘণ্টা পঢ়িবলৈ চেষ্টা কৰিম আৰু আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা কৰিম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কেনেকৈনো মই পঢ়োঁ কি পঢ়োঁ আৰু মই পঢ়িব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক সকলোখিনি মই জনাই দিম তো 10:30 পৰা পঢ়া আৰম্ভ কৰিম 10:27 হ'ল 3 মিনিট বাকী আছে লেটছ গো বুকখিনি লৈ লওঁ ৰ'ব সেইটো ৰুমত পঢ়িম এটা নপঢ়োঁ তো বঢ়িয়াকৈ মানে কিতাপখিনি মই আনিলোঁ কিতাপ বহিখিনি এইখিনি আনিলোঁ আৰু এইখিনি অলপমান থোৱাই আছে লগতে ষ্টিকডালো লৈছোঁ মাজে সময়ে ভিডিঅ' কৰিব লাগিব না হেঁতি আছে মানে পঢ়াত বেছি মানে ফ'কাছ কৰিম ভিডিঅ'ত কৰি ভিডিঅ' মাজে সময়ে মানে কৰিম দিয়ক এনে তো এটাই পঢ়িম আৰু মই পুৱাই দুপৰীয়া যদি মই মানে পঢ়োঁ মই এটাই পঢ়োঁ এখনত কিয় পঢ়ি ভাল লাগে ৰাতি হ'লে মই তাতে পঢ়োঁ তো এতিয়া এইখন বঢ়িয়াকৈ পঢ়োঁ ৰ'ব আৰু টাইম 10:30 হৈছে বঢ়িয়াকৈ তো টাইম আমাৰ আৰম্ভ হৈ গৈছে তো মানে মই মানে তলত মানে পঢ়িম বুলি ভাবিলোঁ বৰ্ডখনত তো আজি মানে অলপমান ইউনিক কৰিবলৈ চেষ্টা কৰিলোঁ বৰ্ডত মানে মেথছ কৰিম তাৰমানে এতিয়া মই ধুনীয়াকৈ আমাৰ এখন হোৱাইট বৰ্ড আছে তো সেইখন হোৱাইট বৰ্ডত মই এতিয়া মানে মেথছ কৰিম আজি বহুত দিনৰ মূৰত মানে এটাই কৰিলোঁ আৰু আপোনালোকক বঢ়িয়াকৈ দেখালোঁ তো গাইছ মই মানে এনেকুৱা মেথছ কৰি আছিলোঁ আৰু আব্বা মানে স্কুলৰ পৰা মানে আহি গৈছে ইয়াত ঠাণ্ডা লৈ আহিছে মজা ভালে লাগছে বাৰু এনেকুৱা মানে কি খাৱাৰ মাজে মাজে যদি মানে চৰি মানে পঢ়াৰ মাজে মাজে যদি এনেকৈ যদি খাব লগা মানে পাই থাকোঁ মনটো বঢ়িয়া ভাল লাগে এতিয়া আৰু নেজষ্ট মানে পঢ়া কাৰণে আৰু মোৰ 1 ঘণ্টা পূৰা কমপ্লিট হৈ গ'ল তো বঢ়িয়াকৈ অকণমান মানে বাহিৰত চববাৰ চাওক কথা আৰু আজি মানে গৰমটো বেছি নাই ৰ'দ চ'দ নাই বেছি ইমান তো সেইকাৰণে মানে ভাল লাগিছে আমাৰ গৰমটো আছে অলপমান কিন্তু ৰ'দটো নাই তো ৰ'দটো নাথাকে মানে ইমান গৰম আৰু ৰ'দ দিয়ে ইমান কথাই নাই থাকব একেবাৰে এইবাৰ আৰু এইবাৰ জুনে বসছে জুলাই আছে আগষ্ট ছেপ্টেম্বৰ মেইনকেইটাতো আহে নাই একবাৰ বাটটো দেখো মানে আহিলোঁ টাইমটো বহুত বেছি হ'ল ভাবা সময় বেছি হ'ল মানে 2:15 হৈ গ'ল টাইমটো তথাপিও যি কি নহওক এয়া বৰ্তমান ভাত খাই আছোঁ আৰু ভাত খোৱা হোৱাৰ পিছত অলপমান ৰেষ্ট লৈ কিনে পঢ়ি যাম আৰু সন্ধিয়া হৈছে এয়া আপোনালোকৰ টাইম 3:03 আৰু মই নিজৰ টেবুলত মানে পঢ়িব আহিছোঁ যিটো মানে মস্ত গৰম না তো ইয়াত মানে এ চি আছে তো এচিৰ বতৰত মানে পঢ়িম এতিয়া আৰু মোৰ লগত আব্বা আৰু কুহিও আছে তো এনেকৈ 4:12 হ'ল মোৰো পঢ়া বঢ়িয়াকৈ হৈ গ'ল 1 ঘণ্টা কিবা 7-8 মিনিট মান পঢ়িলোঁ নেকি তো এতিয়া অলপমান শুই ৰ'ব শুই কেনে আপোনালোকক লগ পাইছোঁ সন্ধিয়া ফুৰিবলৈ যাম তো গাইছ মানে দোস্ত মানে অলপমান মানে ফুৰিব আহিলোঁ আমাৰ ঘৰৰ ফালে বস্তিৰ ফালে এইটো দীপু কাকা আছে ঘৰ কিন্তু দীপু কাকা নাই সি হাজমলত গৈছে তো আমি গোটেই খাই আছোঁ আমাৰ 5টা মানুহ লগতে ফুৰিমে আছি সেইখন গাড়ী পাৰ্ক কৰি থোৱা আছে এইটো এহেঁতৰ ঘৰ আৰু আমাৰ ঘৰটো যাই আছে বাৰু আপোনালোক মই ভালকৈ এনে নেদেখা আৰু এইটো ভিডিঅ'ত যিটো মানে লং হ'ব বহুত নেক্সট ভিডিঅ'ত বাৰু দেখাম কেতিয়াই মানে এইবাৰ আমাৰ মানে লাইনৰ কাম কৰি আছে মানে লাইনৰ কাম পাইপৰ কাম দুটা মানে একেলগে মানে কৰি আছে আৰু কালিৰ পৰা হ'লে প্লাষ্টাৰ কৰা মিস্ত্ৰী আহিব মানে 3 সপ্তাহ মানে কৰি থাকিব লাইনৰ পাইপৰ প্লাষ্টাৰৰ কালি মানে কি জানি লাইনৰ পাইপৰ কামটো শেষ হ'ব তো অলপমান মানে ফুৰিব আহিলোঁ আৰু মই ঘৰত যাই কেনে আৰু কৰিম ষ্টাডি যিটো মানে এইটো মানে ষ্টাডিতে ভ্লগ না তো সেইকাৰণে মানে সেইটো বেছি দেখাম তো দোস্ত মানে যাবৰ টাইম মানে হোৱাই নৰ'ব মানে এতিয়া মানে এটাই তাত চাহ খালোঁ বঢ়িয়াকৈ এতিয়া অলপ পিছত যামেই আৰু তো যাই কিনে আপোনালোকক বাৰু মানে ষ্টাডি ভ্লগটো মানে কণ্টিনিউ কৰিম তাই কেইটা উঠিব কেইটা তো 7:02 হৈছে টাইমটো অলপ হেৰি হ'ল তথাপিও কথা নাই যেতিয়া বাৰ কৰিম সেই টাইমবিলাক আপোনালোকক দেখাম তো মই পুৱাই পঢ়িছিলোঁ 1.5 ঘণ্টা দুপৰীয়া মই 1 ঘণ্টা 2 ঘণ্টা হ'ল তো এতিয়া মই কিমান সময় পৰা আপোনালোকে চাই থাকিব আৰু এইটো মানে বগীচৰে ঘৰ এতিয়া বগী আছে পুহি আম্মা আব্বাত মানে সেইটো ৰুমত আছে দৰ্জাখন পূৰা মাত দিছোঁ তো এইটো এটা ৰুম আৰু ইয়াতে ডিপুৱা থাকে এতিয়া এইটো সি নাই এখন বিছনা খালী হৈ আছে গতিকে তাৰ মানে গিটাৰটো আছে ইয়াতে তাৰ জোতা ততা ইয়াতে বঢ়িয়াকৈ থৈ দিছে
আৰু এইটো মই তবে কি মানে কিবা তোমাৰ কৈ দিয়ে মোৰ চেনেলটোৰ কাৰণে নাফিৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো তো গাইছ মানে দৰজটো মানে এৰো মানে এটা চেনেল মানে আছে নতুনকৈ মানে খুলিছে আপোনালোকে তাক মৰম দিব তো চেনেলটোৰ নামটো কৈ দিয়ে নাভিয়া ব্লগাৰ 122 123 তো তাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যদি মই পাৰোঁ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে তাক মৰম দিব ছাবস্ক্ৰাইব কৰি দিব হয়নে ঠিক আছে আৰু নাফিকো ছাপোৰ্ট কৰিব তেতিয়া আমি অলপ মানে কুইন দিব পাৰোঁ ভাল ভাল লৈ মানে পৰচাব ঘৰাই পালোঁ তো টাইমবিলাকে দেখা পালে 7টা 38 হ'ল তো কেইটাক বুলি চাওঁ আপোনালোকক দেখি যাম মাজে সময় তো এতিয়া মই মানে কৰোঁ অলপমান দেৰিকৈ আপোনালোকক লগ পাইছোঁ আৰু গৰমৰ কাৰণে এচিটো মানে দি গৈছোঁ বঢ়িয়াকৈ এতিয়া টাইম ইয়াৰ পৰা আৰম্ভ আৰু এই যিটো মানে গৰম পৰিছে না পানীটো মানে খাই থাকিব লাগে মানে মাজে মাজে তো ফ্ৰিজৰ পানী মই খাইছোঁ আৰু কিন্তু যিমান পাৰে মানে নৰ্মেল পানী খাব আপোনালোকে আৰু গাইছ মানে এতিয়া মই জুচ গিলাচ মানে এনে খাইছিলোঁ এইগিলাচ আৰু এইবাৰ মই মানে পঢ়িব ধৰাইছোঁ আৰু টাইম চাব পাৰে আপোনালোকে 8:33 প্ৰায় মোৰ 1 ঘণ্টা হোৱা নাই 1 ঘণ্টা হ'বৰ কাৰণে আৰু মোৰ 5-6 মিনিটমান আছে আৰু তাৰপিছত মই তেতিয়া মানে 1 ঘণ্টা হ'ব আৰু এটা মানে পানীটো থৈছোঁ আৰু বঢ়িয়াকৈ আৰু